নমস্কাৰ মই বাবু বায়োলজি ইন আছামিজ এইটো এটা ইউটিউব চেনেল শিক্ষামূলক এটা চেনেল হয় খুব ভাল লাগিছে মোৰ জানি যে এইটোত বায়োলজিখিনি যিখিনি বায়োলজি আছে সেইখিনি অসমীয়াতে বুজোৱা হৈছে ল'ৰা ছোৱালী যথেষ্ট উপকৃত হ'ব মই ভাবোঁ এইটো চেনেল আপোনালোক সকলোৱে চাব আৰু ছাবস্ক্ৰাইব কৰিব এইটো চেনেল নিশ্চয় উপকৃত হ'ব ধন্যবাদ Hello students, আজি বহুদিনৰ মূৰত তোমালোকক লগ পালো আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা অৱশ্যে সময়ৰ অভাৱ বৰ বিশেষ কাৰণত নহয় কলেজত ক্লাছৰ কাৰণে বা হওক বা ঘৰুৱা বিভিন্ন সমস্যাৰ কাৰণে হওক এতিয়া কেতিয়াবা অকমান দেৰি হৈ যায় আজি তোমালোকলৈ মই নতুন এটি ভিডিঅ' লৈ আহিছো য'ত নতুন এটি টপিক মই উলিয়াইছো বাছি আৰু এই টপিকটো হৈছে হাউ টু ষ্টাডি বায়োলজি অৰ্থাৎ বায়োলজি আমি কেনেদৰে পঢ়িব লাগে ইয়াৰ ওপৰত মই কেইটামান টিপছ বা ট্ৰিক্স তোমালোকক দিম সেইখিনি টিপছ বা ট্ৰিক্সখিনি মই বিভিন্ন উৎসৰ পৰা মই কালেকশ্যন কৰিছো বিভিন্ন শিক্ষকৰ পৰা মই কালেকশ্যন কৰিছো আকৌ আৰু ইয়াৰ উপৰিও মই নিজাববীয়াকৈ দুই এটামান দিছো গতিকে সাৰাংশখিনি মই যিমানখিনি চৰ্চা কৰিলো এইটো টপিকৰ ওপৰত গতিকে চৰ্চাখিনি কৰি যিখিনি সাৰাংশ পাইছো সেই সাৰাংশখিনিক মই 10টামান পইণ্টত মই ভাগ কৰিছো আৰু সেই ট্ৰিপকিটাই তোমালোকৰ লগত আজি মই শ্বেয়াৰ কৰিম আৰু এই যিটো টপিক আজি মই বাছি লৈছো জীৱবিজ্ঞান আমি কেনেদৰে পঢ়িব লাগে ইয়াৰ কাৰণটো হৈছে যে বায়োলজি হৈছে এটা সাংঘাতিক ইণ্টাৰেষ্টিং এটা সাবজেক্ট কিন্তু কি হয় যে ইণ্টাৰেষ্টিং হোৱাৰ পিছতো আমাৰ বহুত ষ্টুডেণ্ট মই পাইছো বহুত ছাত্ৰ ছাত্ৰী আছে যে নেকি বায়োলজিটোক অকমান জটিল বুলি ভাবি লয় আৰু ইয়াৰ কাৰণটো হৈছে যে বায়োলজি বা জীৱবিজ্ঞানৰ কিতাপখনত বায়োলজিকেল যিবোৰ টাৰ্ম যিবোৰ শব্দ আছে এইবোৰ অকমান জটিল আৰু ইয়াত চেপ্টাৰবোৰত যিখিনি কনচেপ্ট আছে যিখিনি ধাৰণা আছে যিখিনি বুজাবলৈ গৈছে চেপ্টাৰটোৱে তোমালোকক এই কনচেপ্টটোত অকমান জটিলতা সোমাই আছে কাৰণে বহুত ষ্টুডেণ্টৰ কাৰণে বায়োলজি অকমান জটিল লাগে আৰু বৰ জটিল সাবজেক্ট হলে হেতুৰ প্ৰতি আমাৰ যেন কিবা মন নাযায় পঢ়িবলৈ আমাৰ যেন কিবা অলপ হেমাহি আহে এনেকুৱা ধৰণৰ এটা মেন্টেলিটি এটা আহি যায় আৰু যিটোৰ কাৰণে নেকি পৰীক্ষাত অকমান হেম্পাৰ হয় গতিকে মই চিন্তা কৰিছো যে তোমালোকৰ যিখিনি সেকেন্ড ইয়াৰ ষ্টুডেণ্ট আছে এইখিনিৰো পৰীক্ষা আহি পাইছে খুব সোনকালে ফাইনেল পৰীক্ষা আহিব আকৌ যিখিনি ফাৰ্ষ্ট ইয়াৰ পঢ়ি আছে হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ সায়েন্সত তেওঁলোকৰো এনুৱেল পৰীক্ষা খুব সমাগত আহি পাইছেহি আৰু যিখিনি আমাৰ হাই স্কুল লেভেলৰ ছাত্ৰ ছাত্ৰী আছে যিখিনি নেকি জীৱবিজ্ঞানৰ কেইটামান চেপ্টাৰ অকল পঢ়ি আছে গতিকে পৰীক্ষা যেহেতু আমাৰ খুব বৰ বেছি দূৰত নাই ওচৰলৈ আহিছে পৰীক্ষাখিনি গতিকে এইখিনি কথা জানিলে হয়তো তোমালোকৰ কিছু লাভ এটা হ'ব গতিকে মই আজি তোমালোকৰ মাজলৈ তেনেকুৱা কেইটামান টিপে লৈ আহিছো কিন্তু মই বায়োলজি নতুন এটা চেপ্টাৰ মই তোমালোকলৈ অনা নাই অৱশ্যে যোৱা লাষ্ট ভিডিঅ'টোত মই এটা চেপ্টাৰ আছিল সেল কোষৰ ওপৰত মই অলপ আলোচনা কৰিছিলো সেইটো চেপ্টাৰ বাকি আছে আধৰুৱা হৈ আছে কিন্তু তাৰ মাজতে মই চিন্তা কৰিলো যে অতি সোনকালে যদি তোমালোকক টিপছ বা এই ট্ৰিক্সখিনি দিব পাৰো তেনেহ'লে তোমালোকৰ পঢ়াত অকমান সহজ হ'ব বা সুবিধা হ'ব তোমালোকৰ গতিকে বৰ বেছি সময় দেৰি নকৰি আৰু আমি ভিডিঅ'টো আৰম্ভ কৰো কি কৰি আছা মানে 1.5 মাহ হ'ল গছজোপা মানে মৰি গৈছে এক বাল্টিং পানী ঢালি দিছিলো 2 মাহ পিছত পানী ঢালি কি হ'ব মৰিয়ে গৈছেচোন গছজোপা তো সদায়তো অলপ অলপ পানী ঢালি হ'ল গছজোপা কিজন বাচি থাকিলি হ'ল দেখিছা কি কৰিলে তোমালোকে বুজি পালানে নাইবা কথাটো হৈছে যে এটা গছ পুলিত যদি এমাহ দুমাহ ধৰি পানী নিদি যদি এবাৰতে বহু বাল্টি পানী ঢালি দিয়া যায় তেনেহ'লে পুলিটো জীয়াই নাথাকে সি মৰি যাব ঠিক তেনেদৰেই পৰীক্ষাৰ ঠিক আগে বা পৰীক্ষা আৰম্ভ হোৱাৰ আগত যদি তোমালোকে 10-12 ঘণ্টাকো পঢ়া 14 ঘণ্টাকো পঢ়া তেনেহ'লে বৰ বিশেষ লাভ নহ'ব কিন্তু যদিহে আমি গছ পুলিটোক যদি সদায় অলপ অলপকৈ পানী দি থাকোঁ তেনেহ'লে সি ক্ৰমান্বয়ে ডাঙৰ হ'ব আৰু তেনেদৰেই তোমালোকেও যদি অকল বায়োলজি বুলিয়ে নকওঁ প্ৰতিটো সাবজেক্ট যদি তোমালোকে ডেইলি অকমান পঢ়া
3-4 ঘণ্টামান যদি তোমালোকে টোটেল হিচাপত দিনটো যদি 3-4 ঘণ্টাও ভালদৰে পঢ়া তাত যাতে গোটেইকেইটা ছাবজেক্ট টাচ হয় তেনেকৈ পঢ়িলে পৰীক্ষালৈ আমাৰ বহুতখিনি সহায় হয় আৰু অলপমান হেডেকো কমি যায় প্ৰেছাৰো কমি যায় কিন্তু পৰীক্ষাৰ আগত আমি সাংঘাতিক ধৰণে প্ৰেছাৰ ল'ব লাগে আৰু ষ্টুডেণ্ট বুলি ক'লে মোৰো অৱশ্যে তেনেকুৱা ভাৱ এটা আছিলে যেতিয়া মই পঢ়ি আছিলোঁ যে এতিয়ানো কেলে পঢ়োঁ পৰীক্ষা অহাই নাই তেনেকুৱা এটা মনোভাৱ আহে আৰু পৰীক্ষাৰ ঠিক আগে আগে আমি গোটেই প্ৰতিটো বিষয়ৰে আমি গোটেই নোট পাতি আদি চব উলিয়াই লওঁ আৰু সেই সোপা দেখাৰ লগে লগে আমাৰ মুডে অলপ বেলেগ হৈ যায় যে আমাৰ ভয়ো লাগি যায় যে পৰীক্ষাতনো কেনেকৈ কি কৰিম গতিকে সেইটোকে নকৰি যদি তোমালোকে এতিয়াৰ পৰা অকণমান এনেধৰণে অলপ পঢ়ি যোৱা যে ডেইলি মই প্ৰতিটো ছাবজেক্ট মই টাচ কৰিমেই মোৰ ছাবজেক্ট যিমানকেইটা আছে গোটেইকেইটা ছাবজেক্ট টাচ কৰোঁ আৰু অকণমানেই হওক যদি মই পঢ়ি যাওঁ তেনেহ'লে পৰীক্ষালৈ যিকেইদিন আছে অন্ততঃ মোৰ কিবা অকণমান সহায় হ'ব নহয় জানো গতিকে আহা আমি এতিয়া টিপছ বা ট্ৰিক্স কেইটালৈ যাওঁ বায়'লজি আমি কেনেদৰে অধ্যয়ন কৰিব লাগে কি কৰি আছা নকবি ভাই পৰীক্ষা আমাৰ বেছি দিন নাই গম পাইছা না মুখস্থ কৰিছো মুখস্থ মানে মাথা নষ্ট হৈ গৈছে এইটোতে এটা চেপ্টাৰ আৰু 3-4টা চেপ্টাৰ আছে কৰাই হোৱা নাই মোৰে একে কথা সেইবোৰ তোৰ ওচৰত আহিলো নকবিয়া তোমালোকলৈ মোৰ প্ৰথম টিপটো হৈছে ডোন্ট ট্ৰাই টু ক্ৰেম অৰ্থাৎ মুখস্থৰ কাৰণে বৰ চিন্তা বা চেষ্টা নকৰিবা মুখস্থ কৰাৰ প্ৰয়োজনেই নাই আৰু এইটো কৰিলে তোমালোকৰ সাংঘাতিক ধৰণে বিপদ হ'ব পৰীক্ষাৰ সময়ত পৰীক্ষা বুলি ক'লে অকল মই যে মেট্ৰিকুলেশ্যনৰ হওক বা হায়াৰ ছেকেণ্ডেৰী হওক বা তেনেকুৱা ধৰণৰ পৰীক্ষাবোৰৰ কথা কোৱা নাই একদম এণ্ট্ৰেঞ্চ লেভেললৈ যিমানে ওপৰলৈ যাবা তোমালোকে হায়াৰ ষ্টাডিজলৈ প্ৰতিটো পৰীক্ষাতে তোমালোকে এই সমস্যাটোৰ সন্মুখীন হবাই যদিহে তোমালোকৰ কোনো এটা ছাবজেক্টৰ ওপৰত কনচেপশ্যন নাথাকে গতিকে বাকী ছাবজেক্টবোৰৰ কথা মই নাজানো কিন্তু বায়'লজিত অৰ্থাৎ জীৱ বিজ্ঞানত তোমালোকৰ কনচেপশ্যন একদম মাষ্ট কনচেপশ্যন লাগিবই যদিহে তোমালোকে বুজি নোপোৱা চেপ্টাৰটোত কি আছে বা তোমাক বুজাবলৈ কি বিচাৰিছে তেনেহ'লে তুমি বিভিন্ন ধৰণৰ প্ৰশ্নৰ উত্তৰ কৰিব নোৱাৰিবা আৰু হায়াৰ ছেকেণ্ডেৰী ফাইনেলৰ যিবোৰ কুৱেশ্যন পেপাৰ বা ফাৰ্ষ্ট ইয়াৰৰ যিবোৰ কুৱেশ্যন পেপাৰ বা মেট্ৰিকৰ যিখিনি যিবোৰ কুৱেশ্যন পেপাৰ আৰু লগতে এণ্ট্ৰেঞ্চৰ মেডিকেল এণ্ট্ৰেঞ্চৰ কথা কৈছোঁ মই মেডিকেল এণ্ট্ৰেঞ্চৰ যিবোৰ কুৱেশ্যন পেপাৰ এইবোৰ যদি তোমালোকে চোৱা তোমালোকে য'ত যি ক্লাছ পঢ়ি আছা তেনেহ'লে তোমালোকে গম পাবা যে তাৰে কিছুমান প্ৰশ্ন একদম একেবাৰে কনচেপশ্যন বা মূল ধাৰণাৰ ওপৰত ভিত্তি কৰিহে প্ৰশ্নটো সোধা যায় গতিকে সেইকাৰণে মোৰ প্ৰথম টিপটো হৈছে যে তোমালোকে মুখস্থ কৰিবলৈ কোনোদিন আগবাঢ়িব বা চেষ্টা কৰিব নালাগে সদায় চেষ্টা কৰিবা যে চেপ্টাৰটোত আছে কি সেইখিনি বুজাৰ কাৰণে সেইটোৰ কাৰণে তোমালোকে শিক্ষকৰ সহায় ল'ব পাৰা বা তোমালোকে ৰেফাৰেঞ্চ যিবোৰ বুক আছে এইবোৰ সহায় ল'ব পাৰা মুঠতে যেনেকেই নহওক তোমালোকৰ মূল উদ্দেশ্যটো হ'ব লাগে যে মই মুখস্থ একো কৰিবলগীয়া যাতে নহয় মই যাতে বুজি পাওঁ চেপ্টাৰটোত আছে কি নকবি ভাই তাতে কিতাপে পঢ়ি শেষ কৰিব পৰা নাই ইমানকেইটা কিতাপ মই কেনেকে পঢ়ো তাকে চিন্তা কৰি আছো মাথা নষ্ট হৈ গৈছে পঢ়ি গম পাইছে না ভাই কি কৰিব পৰীক্ষাত কেনেকে পঢ়িম ভাই কেনেকে পঢ়িম মই ছেকেণ্ড টিপটো হৈছে ষ্টাডি দ্য NCERT বুকছ অনলি তাৰমানে NCERT কিতাপখনহে পঢ়িবা তাৰ বাহিৰে বৰ বাকী যিবোৰ কিতাপ আছে তাৰ লগত সংগতি ৰখা সেইবোৰৰ ওপৰত বৰ বেছি গুৰুত্ব দিব নালাগে তোমালোকৰ মূল ফ'কাছ হ'ব লাগে অকল NCERT কিতাপখনৰ ওপৰত ইয়াৰ কাৰণ হৈছে যিখিনি হায়াৰ ছেকেণ্ডেৰী ষ্টুডেণ্ট আছা তোমালোক তেওঁলোকলৈ মই কৈছোঁ যে মেডিকেল যিটো এণ্ট্ৰেঞ্চ পৰীক্ষাত 90% কুৱেশ্যন তোমালোকৰ NCERT কিতাপখনৰ পৰাই আহে এইটো 90% বাকী 10% অকণমান ৰেফাৰেঞ্চৰ পৰা আহিব আৰু যিবোৰ মেডিকেল এণ্ট্ৰেঞ্চৰ গাইড বুক পোৱা যায় তেনেকুৱা ধৰণৰতো 10% বুক পোৱা যায় কিন্তু বাকী 90% যে আছে বাক অফ কুৱেশ্যনছ বেছিভাগ কুৱেশ্যনছ আহিব NCERTৰ ওপৰতে ভিত্তি কৰি আৰু মেডিকেল এণ্ট্ৰেঞ্চৰ উপৰিও আমাৰ যিখিনি হায়াৰ ছেকেণ্ডেৰী ষ্টুডেণ্টছ আছা যিখিনি ফাৰ্ষ্ট ইয়াৰ পঢ়ি আছা বা ছেকেণ্ড ইয়াৰ পঢ়ি আছা অকল NCERT কিতাপখনৰ ওপৰত ভিত্তি কৰিহে তোমালোকে জানি লোৱা হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ হওক বা ছেকেণ্ড ইয়াৰ হওক দুটা পৰীক্ষাতে এনুৱেল পৰীক্ষা বা ফাইনেল পৰীক্ষা দুটাতে NCERT কিতাপৰ পৰাহে প্ৰশ্ন দিব কিন্তু কোনো কথা নহয় যে সূচীপত্ৰত থকা প্ৰশ্ন শুনিয়ে দিব প্ৰশ্ন চেপ্টাৰটোৰ যিটি অংশৰ পৰা আহি যাব পাৰে গতিকে NCERT কিতাপখন একেবাৰে মাষ্ট তোমালোকে সেইখন
ষ্টাডি কৰিবা ঘৰত মই বহুত ষ্টুডেণ্ট দেখিছোঁ অৱশ্যে যি NCERT কিতাপখন কিনে কিন্তু সেইখনৰ ওপৰত বৰ বেছি তেওঁলোকে গুৰুত্ব নিদিয়ে গুৰুত্ব অকল তেওঁলোকে দিয়ে যিবোৰ আনসাৰ বেংক আজিকালি বজাৰত পোৱা যায় মডেলছ যিবোৰ পোৱা যায় সেইবোৰৰ সহায় লৈ পৰীক্ষাত বহিবলৈ চেষ্টা কৰে কিন্তু বৰ ভাল ফল দেখুওৱা আজিলৈকে হয়তো নাই মই যিমান দূৰ জানো ছাত্ৰ ছাত্ৰীৰ ৰিজাল্টখিনি গতিকে তোমালোকে যদি ভাল ৰিজাল্ট কৰিবলৈ ইচ্ছা কৰা তেনেহ'লে মোৰ ছেকেণ্ড টিপটো হৈছে অকল NCERT কিতাপখনে পঢ়িব লাগে তোমালোকে আহা কি পঢ়ো এইটো চেপ্টাৰ পঢ়িলে এইটো টান হয় এইটো পঢ়িলে এইটো টান হয় কি পঢ়ো এতিয়া একো ভাবি পোৱা নাই মোৰ মাথাটো নষ্ট হৈ গ'ল এতিয়া হওঁ 3 নম্বৰ টিপটোলৈ মোৰ যিটো থাৰ্ড টিপ আছে এইটো হৈছে যে ষ্টাডি দ্য ইজিয়াৰ চেপ্টাৰ ফাৰ্ষ্ট দেন টাফাৰ অৰ্থাৎ NCERT কিতাপখন বাৰু পঢ়িম বা পঢ়িলো কিন্তু কেনেদৰে পঢ়িম এইটোৰ ওপৰত ভিত্তি কৰি মোৰ 3 নম্বৰ টিপটো হৈছে যে প্ৰথমতে তোমালোকে সহজ চেপ্টাৰবোৰ পঢ়া তাৰ পিছত টান চেপ্টাৰবোৰলৈ যোৱা কিন্তু এইটো যিটো বাক্য মই ক'লো এইটোৰ এটা ভিত্তি এটা আছে বেচিছ এটা আছে আৰু বেচিছটো হৈছে যে তোমালোকে বুজি পাব লাগিব যে চেপ্টাৰবোৰ কোনবোৰ চেপ্টাৰৰ মাজত লিংক আছে বন্ড আছে যেনেদৰে উদাহৰণ এটা দিলে তোমালোকৰ কাৰণে সহজ হ'ব হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ সায়েন্সত যেনেদৰে জৈৱ অণু বায়'মলিকিউলছ বুলি এটা চেপ্টাৰ এটা আছে সেইটো অকণমান টান অৱশ্যে বৰ সহজ বুলি নকওঁ মই কিন্তু এইটো হৈছে লিংকড চেপ্টাৰ এটা বায়'মলিকিউলছ বা জৈৱ অণু চেপ্টাৰটো লিংক হৈ আছে ডাইজেশ্যন নামৰ এটা চেপ্টাৰৰ লগত যদিহে তোমালোকে সেই জৈৱ অণু চেপ্টাৰটো ভালদৰে বুজি পোৱা য'ত নেকি যিটো চেপ্টাৰত নেকি প্ৰটিন কাৰ্বহাইড্ৰেট আৰু শৰ্কৰাৰ বিষয়ে অকণমান আছে সেইখিনি বস্তু বুজি পালেহে তোমালোকে পাচন তন্ত্ৰ বা হিউমেন ডাইজেষ্টিভ চিষ্টেমৰ ওপৰত যিটো চেপ্টাৰ আছে সেইটো অকণমান জটিল সেইটো তেতিয়াহে বুজি পাবা গতিকে তোমালোকৰ নিজৰ শিক্ষানুষ্ঠানৰ শিক্ষাগুৰুসকলৰ লগত তোমালোকে আলোচনা কৰি তোমালোকে সজাই ল'ব পাৰা যে সহজ চেপ্টাৰকেইটা কোনকেইটা আগতে পঢ়িম মই আৰু টান চেপ্টাৰকেইটা মই কেতিয়াকে পঢ়িম বা আগতে সহজ বা কোনটো টান হ'ব কোনটো সহজ হ'ব আৰু এনেকুৱা লিংকড চেপ্টাৰবোৰৰ মাজত তোমালোকে এইটোৰ বিষয়ে সুধিব পাৰা ছাৰ বাইদেউসকলক যে কোনবোৰ লিংকড চেপ্টাৰ ইয়াৰ সহজ কোনকেইটা তাৰপিছত মই কোনকেইটা টান হিচাপত পঢ়িম গতিকে সেই সহজৰ পৰা টানলৈ যদি যাওঁ তেনেকৈ যদি পঢ়া যায় মই ভাবোঁ বায়'লজি যিখন কিতাপ আছে জীৱ বিজ্ঞানৰ যিখন কিতাপ আছে ফাৰ্ষ্ট ইয়াৰে হওক বা ছেকেণ্ড ইয়াৰে হওক বা হাইস্কুল লেভেলৰে কিতাপ হওক আমাৰ সেই ছাবজেক্টটোত থকা যিবোৰ চেপ্টাৰ আছে চেপ্টাৰবোৰ অধ্যয়ন কৰাত আৰু সাংঘাতিক ধৰণে মনত ৰখাৰ সুবিধা হ'ব গতিকে তোমালোকে 3 নম্বৰ টিপটো মনত ৰাখা যে আমি সহজ চেপ্টাৰবোৰ আগত শেষ কৰিব লাগিব তাৰ পিছতহে টান চেপ্টাৰবোৰলৈ আমি যাম তেতিয়া বুজাত অকণমান সহজ হ'ব ছাৰে NCERT কিতাপখন পঢ়িব দিছে ইয়াত যে ইমান টান কি কৰোঁ এতিয়া মই একো বুজিয়ে পোৱা নাই মোৰ 4 নম্বৰ টিপটো হৈছে তোমালোকলৈ ইউজ ৰেফাৰেন্স বুকছ অৰ টিচাৰ্ছ নোট ফৰ ইউৰ হেল্প অৰ্থাৎ তোমালোকে NCERT কিতাপখন পঢ়োতে যদি কিবা অলপ অসুবিধা পোৱা তেনেহ'লে তোমালোকে বিভিন্ন ৰেফাৰেন্স কিতাপ আজিকালি বজাৰত পোৱা যায় সহায়িকা কিতাপ আৰু তোমালোকৰ শিক্ষানুষ্ঠানখনৰ যিবোৰ শিক্ষাগুৰু আছে তেওঁলোকে যিখিনি নোটছ দিয়ে নোট পাতি দিয়ে সেইখিনি তোমালোকে সহায় ল'ব পাৰা ইয়াৰ কাৰণটো হৈছে যে NCERT কিতাপখন স্পেচিয়েলি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰৰ তোমালোকে যদি চাইজটো চোৱা ইয়াৰ খুব সৰু কিন্তু বায়'লজি ছাবজেক্টটো খুব সাংঘাতিক ধৰণে হেভি কণ্টেণ্টেড ছাবজেক্ট অৰ্থাৎ ইয়াত কিতাপখন সৰু হ'লেও বহুতখিনি বস্তু ইয়াত সোমাই আছে গতিকে যিমানখিনি NCERT কিতাপ মই হায়াৰ ছেকেণ্ডেৰী স্পেচিয়েলি ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ মই চাইছোঁ বা মই ল'ৰা ছোৱালীক পঢ়াওঁ তাত মই দেখা পাইছোঁ যে কিছুমান চেপ্টাৰ খুব কমকৈ আছে আৰু সেই চেপ্টাৰবোৰত কিছু এটা টপিকৰ ওপৰত যদি তাত অলপ লিখাই দিয়া আছে অতি কমকৈ দিয়া আছে গতিকে সেইখিনি যদি পঢ়া তোমালোকে মই ভাবোঁ মোৰ মনে নকয় যে তোমালোকে সেইখিনি বুজি পাবা বৰ জটিলকৈ হৈছে আৰু খুব কমকৈ দিয়া আছে গতিকে সেই তেনেকুৱা যদি NCERT কিতাপখন পঢ়োঁতে তেনেকুৱা যদি তোমালোকে কিবা অসুবিধা পোৱা তেনেহ'লে তাত তোমালোকৰ সহায় হ'ব সহায়িকা কিতাপ আৰু ছাৰ বা বাইদেউ দিয়া নোটছখিনিয়ে হেল্প কৰিব তোমালোকক গতিকে শিক্ষাগুৰুসকলেতো আমাক নোটছ পাতি দিয়েই কিন্তু কথা এইটো নহয় যে সেই নোটছ পাতিখিনিয়ে পঢ়ি মই পৰীক্ষাত পঢ়িব লাগিব মূল হৈছে NCERT কিতাপখনে সেইখনটো আমি পঢ়িব লাগিব
সেইখনত সহায় হোৱাকেহে সহায়িকা কিতাপ বজাৰত আছে গতিকে এই কিতাপখন পঢ়োতে তোমালোকে এটা কাম কৰিব পাৰা সহজ হোৱাকে তোমালোকে কালাৰিং পেন্সিল লৈ যিবোৰ আমাৰ কিৱৰ্ডছ যিবোৰ মূল যিবোৰ শব্দ এটা চেপ্টাৰ পঢ়িলা তাত যিবোৰ মূল শব্দ পোৱা যায় অকণ জটিল বা তেনেকুৱা পৰীক্ষাত আহিবলগীয়া বা আগে পিছে আহে তেনেকুৱা বাক্য বা শব্দ হওক বা পেৰাগ্ৰাফ হওক তেনেকুৱা যদি পোৱা একেবাৰে তাক মাৰ্কিং বা আণ্ডাৰলাইন কৰি থৈ দিয়া তেনেকে পঢ়া তোমালোকে আৰু তাত এনচিআৰটি কিতাপখনত যদি তোমালোকে কিবা বুজাত অলপ অসুবিধা হৈ আছে তেনেহ'লে লগালগ তোমালোকে সেইখিনি সময়তে সহায়িকা কিতাপৰ সহায় লোৱা নহ'লে ছাৰ বা বাইদেউসকলে দিয়া নোটছ পাতিখিনিৰ সহায় লোৱা গতিকে এইটো হৈছে এনচিআৰটি কিতাপখনত নুবুজিলে মই কেনেদৰে ভাবিম তাৰ এটা টিপ মই তোমালোকক দিলোঁ ছাৰৰ কথামতে মই পঢ়িলোঁ গোটেই বুজিও পাইছোঁ এতিয়া পৰীক্ষালৈ মই কেনেকৈ মনত ৰাখোঁ নে গোটেই পাহৰিয়ে যাওঁ তোমালোকলৈ মোৰ 5 নম্বৰ টিপটো হৈছে সামাৰাইজ এ টপিক কোনো এটা টপিক এটা চেপ্টাৰৰ এটা টপিক যেতিয়া পঢ়িবা তাক লগালগ পাৰিলে সামাৰাইজ কৰিবা অৰ্থাৎ সাৰাংশলৈ লৈ আহিবা যে মূল কথাখিনি কি মূল কথাখিনি উলিয়াবলৈ চেষ্টা কৰিবা তাক মনত ৰাখিবৰ কাৰণে তোমালোকে লগালগ টুকি ৰাখিব পাৰা অকল মূল কথাখিনি ধৰা এক বাল্টি পানীত কাপোৰ এখন তিয়ালো আৰু তিয়াই তাক সম্পূৰ্ণৰূপে আতি দিলো যিখিনি পানী ওলাব কাপোৰখনৰ পৰা সেইখিনি কথা মই ক'বলৈ গৈছো তোমালোকক যে চেপ্টাৰটো পঢ়ি তাত যিখিনি টপিক বিভিন্ন টপিক আছে এই টপিকবোৰ পঢ়ি প্ৰতিটো টপিকে একেবাৰে চেপি তোমালোকে তাৰ ৰসখিনি উলিয়াবলৈ চেষ্টা কৰিব লাগে সেই ৰসখিনি আয়ত্তলৈ আনিব লাগে প্ৰথম নিয়মটো হৈছে এইটো অৱশ্যে কোনো এটা ছাবজেক্টৰ ভিতৰত থকা চেপ্টাৰ তাত যিবোৰ টপিক আছে টপিকবোৰ কেনেকৈ পঢ়িব লাগে গতিকে তোমালোকে চেষ্টা কৰিবা সাৰাংশখিনিৰ কাৰণে ইয়াৰ কাৰণে অকণমান তোমালোকে কষ্ট কৰিব লাগিব অকণমান ভালদৰে পঢ়িব লাগিব ধৰা গৰু বিষয়ৰ ওপৰতে যদি কিবা ৰচনা এখন পঢ়া তোমালোকে গৰুটোৰ ওপৰত যিখিনি মূল কথা সেই মূল কথাখিনিক তোমালোকে সৰুকে টোকা এটা কৰি থৈ দিয়া যাতে সেই টোকাটো পঢ়িলেই তোমালোকৰ গৰু বিষয়ৰ ওপৰত থকা গোটেই ৰচনাখন যাতে মনত পৰি যায় গতিকে সেইখিনি তোমালোকৰ কি সেন্টেন্সেছ হিচাপে বা কিৱৰ্ডছ হিচাপে তোমালোকৰ থাকি যাব মূল চাবিকাঠি হ'ব সেই টপিকটোৰ ওপৰত গতিকে পৰীক্ষাৰ আগে তোমালোকে তেনেকুৱা ডাঙৰ ৰচনা এখন পঢ়াতকে যদি অকল সেই সাৰ কথাখিনি পঢ়ি যোৱা তোমালোকৰ মনলৈ সেই গোটেইখিনি কথা আহি যাব আৰু পৰীক্ষাত লিখিব পাৰিবা গতিকে টপিক এটা পঢ়াৰ বা চেপ্টাৰ এটা যিবোৰ টপিক আছে টপিকবোৰ পঢ়াৰ এইটো এটা সুন্দৰ নিয়ম অৱশ্যে যে সামাৰাইজ এ টপিক এটা টপিক আমি সাৰাংশখিনি উলিয়াই ল'ব লাগে গতিকে ইয়াত তোমালোকৰ শিক্ষাগুৰুসকলৰ পৰা সহায় ল'ব পাৰা বা তোমালোকতকৈ জনা যদি কোনোবা ছিনিয়ৰ আছে তেনেকুৱা কোনোবা ছিনিয়ৰৰ পৰা অৰ্থাৎ এইটোৰ ওপৰত অভিজ্ঞতা থকা কোনো এজন ব্যক্তিৰ পৰা তোমালোকে নলেজ ল'ব পাৰিবা যে কেনেকৈ মই সাৰাংশখিনি উলিয়াম কেনেকৈ মূল কথাখিনি মই বাছি উলিয়াম ইয়াৰ পৰা এইটো তোমালোকে অৱশ্যে নিজেও পাৰিবা যদি অলপ অভ্যাস কৰা তোমালোকে মূল কিছুমান টপিকৰ ওপৰত সাৰাংশখিনি লিখি তোমালোকে ছাৰ বাইদেউসকলক দেখুওৱা যে মই এইখিনিৰ সাৰাংশ লিখিছিলোঁ সামাৰাইজ কৰিছিলোঁ আপুনি অকণমান চাই দিব লাগে হৈছে নে নাই তেনেকৈ অকণমান প্ৰেক্টিচ কৰিলে তোমালোকৰ সেইটো এটা অভ্যাসলৈ পৰিণত হ'ব টপিক এটা পঢ়াৰ লগে লগে তোমালোকে মূল কথাখিনি লিখিব পাৰিবা আৰু সেইখিনি তোমালোকৰ মগজুত থাকি যাব তোমালোকে মন কৰিছা তোমালোকৰ কলেজতে হওক বা শিক্ষানুষ্ঠানবোৰত যিবোৰ শিক্ষাগুৰু আছে তোমালোকৰ তেওঁলোকে অনৰ্গল এটা টপিকৰ ওপৰত কিমান ধুনীয়াকৈ কথাবোৰ কৈ থাকে বা বুজাই থাকে তোমালোকৰ খুবেই ভাল লাগে কিন্তু তোমালোকৰ মনলৈ সেই ভাৱটো আহে যে ছাৰসকলে বা বাইদেউসকলে ইমান ধুনীয়াকৈ ক'ব পাৰে বা জানে আমি নাজানো তেওঁলোকে বহুত পঢ়ি আহে বা বহুত তেনেকুৱা কিবা এটা প্ৰিপেৰেশ্যন কৰে কথাটো ঠিক তেনেকুৱা নহয় আচলতে কাৰণ তেওঁলোকৰ মূৰত সেই সাৰাংশখিনি সোমাই আছে আৰু সেই সাৰাংশখিনি সোমাই আছে কাৰণে তেওঁ ধুনীয়াকৈ তাৰ ওপৰত বহলভাৱে তোমালোকক বুজাই থাকিব পাৰে বা কৈ থাকিব পাৰে তেনেকুৱা এটা অভ্যাস তোমালোকৰো হ'ব যদি তোমালোকে প্ৰেক্টিচ কৰা কোনো এটা টপিকৰ ওপৰত সামাৰি লিখিবৰ কাৰণে বা সাৰাংশ লিখিবৰ কাৰণে গতিকে মোৰ 5 নম্বৰ টিপটো তোমালোকৰ কাৰণে খুবেই হেল্পফুল হ'ব যে সামাৰাইজ এ টপিক এটা টপিকৰ মই সাৰাংশ বনাব লাগে আজি এই ভিডিঅ'টি মই বৰ বেছি দীঘলীয়া নকৰি তোমালোকক মই ভাবিছোঁ যে এই 5টা টিপ বা ট্ৰিক বা পইণ্টে তোমালোকক দিওঁ এইকেইটা তোমালোকে লাহে লাহে এপ্লাই কৰিবলৈ আৰম্ভ কৰা আৰু বাকী যি 5টা আছে মই মোৰ ছেকেণ্ড ভিডিঅ'টোত মই দিম বুলি চিন্তা এটা কৰিছোঁ সেই 5টাও সাংঘাতিক ধৰণে ইম্পৰ্টেণ্ট আৰু আজিৰ 5টা আৰু নেক্সট যিটো ভিডিঅ'ত আহিব 5টা সেই টোটেল মুঠতে আমাৰ 10টা পইণ্ট হ'ব 10টা টিপ হ'ব 10টা ট্ৰিক হ'ব কেনেকৈ আমি বায়'লজি পঢ়িব লাগে আৰু এইকেইটা যদি সদ্যহতে 5টাই যদি আমি টিপ যদি তোমালোকে ইউজ কৰা তেনেহ'লে মই ভাবোঁ
তোমালোকৰ এটা ইণ্টাৰেষ্ট এটা বাঢ়িব বায়'লজি ছাবজেক্টটোৰ ওপৰত আৰু কিবা অলপমান পাৰ্থক্য তোমালোকে হয়তো অনুমান কৰিব পাৰিবা যে কিবা অকণমান পাৰ্থক্য এটা আহিছে ডিফাৰেঞ্চ এটা আহিছে আৰু তোমালোকে এই কথাখিনি যদি তোমালোকে নিজৰ ছাৰ বা বাইদেউসকলত আলোচনা কৰা তেনেহ'লে তেওঁলোকো সহমতই দিব যে এনেদৰে পঢ়িলে হয়তো তোমালোকৰ আৰু অলপ তেওঁলোকে নিজাববীয়াকৈ হয়তো 2-এটা পইণ্ট দিব পাৰে বা টিপ দিব পাৰে সেইখিনিও তোমালোকে গ্ৰহণ কৰিবা মুঠতে অৰ্থটো এইটোৱেই যে ময়ে দিওঁ বা আন কোনোবা শিক্ষাগুৰুৱে তোমালোকক দিয়ক আমি য'ত যেনেকৈ পাওঁ তেনেকৈ টিপছবোৰ বা ট্ৰিক্সবোৰ আমি ল'ব লাগে আৰু আমি নিজৰ পঢ়া জীৱনত আমি এইবোৰ এপ্লাই কৰিব লাগে আৰু ভৱিষ্যতে এটা ভাল ৰিজাল্ট কৰি নিজৰ ঘৰখনৰ হওক বা নিজৰ ওচৰ চুবুৰীয়া নিজৰ গাঁওখনৰ আমি চবৰে নাম ৰাখিব লাগে আৰু নিজৰ জীৱনটো সুদৃঢ় কৰিব লাগে ভৱিষ্যতটো ভালদৰে বনাই নহয় জানো গতিকে আজিৰ ভিডিঅ'টোত ইমানতেই মই সামৰি তোমালোকৰ মাজৰ পৰা মই বিদায় ল'ম আৰু নেক্সট ভিডিঅ'টিত মই তোমালোকৰ কাৰণে লৈ আহিম আমাৰ জীৱবিজ্ঞান কেনেদৰে পঢ়িব লাগে ইয়াৰ বাকী 5টা টিপছ বা ট্ৰিক্স গতিকে আজিলৈ আহোঁ ধন্যবাদ